Mantap akon বৰষুণ এৰাই নাই বহি আছো sampai 5 kilometer 20 kilometer Good morning everyone কি খবৰ সকলোৰে ওয়েলকাম এন্ড ওয়েলকাম বেক টু মাই another vlog আজি বহুত দিনৰ পাছত মই এটা vlog লৈ আহিছো অকন ব্যস্ত আছিলো কাৰণে vlog দিব পৰা নাই তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো আৰু এতিয়া বাজিবলে হৈছে 8টা আৰু মই উঠিলো ফ্ৰেশ হলো আৰু এতিয়া মই কৰিম অনলাইন যোগা ক্লাস আপোনালোককো দেখাবলৈ চেষ্টা কৰিম অকনমান মই অলপ মানে দুসপ্তাহমান হৈছে অনলাইন ক্লাস জয়েন কৰা আৰু হেতু মই কন্টিনিউ কৰি আছো আজি ভাবিলো আপোনালোককো দেখাই দিও মই কেনেদৰে যোগা ক্লাস কৰো তো বলক ফাৰ্ষ্টতে ক্লাসটো আৰম্ভ কৰি লওঁ তাৰ পিছত আপোনালোকৰ লগত আকৌ কথা পাতিম এতিয়া বাজিছে 9টা বাজি গল মোৰ যোগা ক্লাস ফিনিশ হল আৰু আজি মান টাফ আসন শিকালে কি কম আৰু অৱস্থা বেয়া হৈ গল যিকি নহক কৰি ভাল লাগিলে মেমে বৰ ধুনীয়াকৈ শিকায় আপোনালোকক মই ভিডিওটো দিম বাৰু অকন বেছিকৈ কৰিব নোৱাৰিলো যিমানকন পাৰিলো কৰিলো আপোনালোকক দেখাম তো এতিয়া মই গা ধুই আহোঁগে ফ্ৰেশ হৈ লওঁ সাড়ে 10টা মই গা ধুলো ব্ৰেকফাষ্ট কৰিলো আৰু আজি আমাৰ নামঘৰত হৰাই দিছে তালে যাব লাগিব ওচৰতে নামঘৰটো গাঁৱৰ নামঘৰ এতিয়া মই পটককে কাপোৰজোৰ ইস্ত্ৰি কৰি লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো ভিডিওটো চাই থাকিব কাপোৰ ইস্ত্ৰি কৰা হৈ গ'ল এখিনি সব ঠিক ঠাক কৰি থৈ আহিছো এতিয়া নামঘৰলে যাব লাগিব অলপ দেৰিকে তাৰ আগতে ভাবিলো আপোনালোকৰ আগত মই দুটামান কথা পাতো বুলি আপোনালোকক প্ৰথমতে মই বহুত ধন্যবাদ দিব বিচাৰো যে আপোনালোকে মোৰ ভিডিওছ বিলাক কিমান ভালদৰে আকোৱালি লৈছে মোক মৰম দিছে আৰু ইমান কম দিনতে মই বহুত মৰম পাইছো আপোনালোকৰ পৰা সদায় এনেদৰে মোক মৰম দি যাব মোৰ ভিডিওছ বিলাক চাব হেতুৱে আশা থাকিলে মোৰ বহুত বেছি এটা ডাঙৰো ফ্যামিলি নহয় মোৰ 920 সাবস্ক্ৰাইবাৰ আছে মোৰ ফ্যামিলিটোত আৰু মই এইখিনি লৈ বহুত বেছি হ্যাপি আৰু মোক কালি এজন সাবস্ক্ৰাইবাৰে কমেন্ট এটা দিছিলে যে মোৰ মানে ফ্যামিলি লৈ পেলাই এটা ভিডিও কৰিবলৈ হেতু মই কৰিম যেতিয়া আপোনালোকে মোৰ 1k সাবস্ক্ৰাইবাৰ কৰি দিব কমপ্লিট কৰি দিব তেতিয়া মই মোৰ ফ্যামিলিক আপোনালোকৰ আগত চিনাকি কৰাই দিম আপোনালোকে মোৰ মাক দেখিছে কিন্তু দাদা আৰু দেতাক তেতিয়া মই চিনাকি কৰাই দিম হেতুৱে মই কবলে আছিল গটিকে আপোনালোকে দেখিবলৈ পাব যেতিয়া মোৰ 1k সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যাব এনেদৰে মোক মৰম দি যাব বুলি মই আশা কৰিলো মই ভাল ভিডিওছ দিবলৈ আপোনালোকৰ আগত চেষ্টা কৰিম আৰু এতিয়া মই উলাউংগে এখিনি কথাকে আপোনালোকৰ আগত কবলে আছিল ভিডিওটো হেখলৈকে চাই থাকিব হেল্ল মই এতিয়া নামঘৰলৈ যাবলৈ ৰেডি হৈ গলো এয়া সেটৰ মেখেলা পিন্ধি পেলাই বৰষুণ দি আছে বহুত একানে উলাই যাব পৰা নাই ৰখি আছো বৰষুণ এৰিলে নামঘৰলৈ যাম আৰু তো একেবাৰে আপোনালোকক যাওঁতে লগ পাম ঠিক আছে বৰষুণ এৰাই নাই অথনিপা বহিয়ে আছো কেতিয়া যে যাব পাম ঠিক নাই আৰু বাৰু গলে আপোনালোকক লৈ যাম এৰি লক তাৰ পাছত যাম
যেনে তেনে ছাতি তাতি লৈ ওলাই আহিছোঁ গোটেই চোতালখন বোকা যাবলৈকে জেগা নাই বোকাখন পাৰ হৈ লওঁ ৰ'ব মোৰ লগত অকণমানি এজনীও আহিছে গৈ লওঁ একেবাৰে আপোনালোকক নামঘৰত লগ পামগৈ নহ'লে মানে বৰ বোকা নামঘৰৰ পৰা আহিলোঁ ইয়াৰ প্ৰসাদ লৈ হাই কৈ দিয়া এতিয়া ঘৰলৈ গৈ আছোঁ বৰষুণ আজি নেৰিলে আৰু পূৰা বৰষুণ গেলা ঘৰলৈ গৈ লগ পামগৈ নামঘৰৰ পৰা আহিলোঁগৈ আৰু এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ নামঘৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ বেছিকৈ বেয়া লাগে সকলোৱে নাম লৈ আছে তাতে কৰিবলৈ বেয়া লাগে অকণমান কেপচাৰ কৰিছিলোঁ বাৰু সেইখিনিকে আপোনালোকক দেখাম আপোনালোকে চাব তো এতিয়া মই পটককৈ ড্ৰেছটো চেঞ্জ কৰি লওঁ তাৰপাছত লগ পাই আছোঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং কালি মই ব্লগটো এণ্ড নকৰিলোঁ সেইকাৰণে আজি আকৌ কণ্টিনিউ কৰিছোঁ এতিয়া বেছে 11:30 মই আহিছোঁ শিৱসাগৰ নাজিৰা তো ব'লক আজিৰ দিনটো মই কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া কৈ থাকোঁ এতিয়া হাঁহচৰা পাইছোঁহি পেট্ৰল ডিপুত আছোঁ তেল ভৰাইছে গাড়ীত এতিয়া আমি পাইছোঁহি আমগুৰি টাউন আমগুৰি ৰাস্তাটো খুবেই ধুনীয়া লাগে দেখিবলৈ এতিয়া আমি পাইছোঁহি মেজেঙা ইমানেই ৰাস্তা বেয়া 5 কিলোমিটাৰ ৰাস্তাটো 20 কিলোমিটাৰমান লাগিছে মাহঁতৰ স্কুল দেখাম দেই এইখিনিতে আছে মাহঁতৰ স্কুলখন দেখাম পাইছোঁহি এয়া মাহঁতৰ স্কুলৰ ফিল্ডখন বহুত ডাঙৰ হয় আৰু এয়া পাইছোঁহি এতিয়া মাহঁতৰ স্কুলখন আমি সদায় মামাৰ ঘৰলৈ আহিলে মানে মাক সুধি থাকোঁ তোমালোকৰ স্কুলখন কেতিয়াবা আমি চাবলৈ মানে একদম ৰখি থাকোঁ আৰু ভাল লাগে মাহঁতে পঢ়া স্কুল কলেজ এইবিলাক চাই হয়নে বাৰু আপোনালোকে জনাবচোন কমেণ্ট কৰি মোৰ কিন্তু খুব ভাল লাগে এতিয়া এইফালেদি আমাৰ মামাহঁতৰ ঘৰলৈ সোমাই যায় বাৰেঘৰ সত্ৰ এইফালেদি গৈ অকণমান যোৱাৰ পাছতে আমি মামাহঁতৰ ঘৰ পাই যামগৈ এইফালৰ পৰিৱেশবিলাক সঁচাকৈ বিৰাটেই ধুনীয়া চাৰিওফালে সেউজীয়া মোৰ ইয়ালৈ আহি খুবেই ভাল লাগে এতিয়া আৰু এখন গেট পাম আৰু এই গেটখন পাৰ হৈ অকণমান যোৱাৰ পাছতে ফাইনেলি আমি মামাহঁতৰ ঘৰত পামগৈ এয়া আমি মামাহঁতৰ ঘৰ পালোহি এতিয়া নামি লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ মামাহঁতৰ ঘৰত বহুত হাঁহ আছে এইখিনি চাওক আৰু মই ফোনটো লৈ যোৱা দেখি ভাবিছে কিবা খাব দিছোঁ বুলি ওচৰলৈ চাপি আহিছে কিমান ধুনীয়া লাগিছে বহুত হাঁহ আছে ৰাজহাঁহ আছে আৰু এইখিনি সৰু পোৱালি ওলাইছে হে গাইজ এতিয়া পাইছে 6:30 আৰু আমি মামাহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ আৰু বাহিৰত বহুত বৰষুণ দিছে এতিয়া আমি তিয়ক পালোহি আৰু বৰা বজাৰত ৰখি আছোঁ দাদাই কিবা আনিবলৈ গৈছে আমি মায়ে মই গাড়ীতে ৱেইট কৰি আছোঁ তাৰপাছতে ঘৰ যাম আৰু গ্ৰীণ টি শেষ হ'ল গ্ৰীণ টিটা লৈ লৈছোঁ আৰু খাবলৈ কিবা বিলাক চিকেন চামোচা আৰু কিবা লৈছে ঘৰত গৈ চামগে আৰু খামগে এতিয়াও ঘৰ যাব পৰাই নাই এতিয়া 8টা বাজিব হ'ল আৰু দাদাই ল'বলৈ গৈছে মাংস
তো একেবাৰে ঘৰত লগ পামগৈ। হেল্ল' এতিয়া বাজিলে 10:30 মই আহি পেলাই ফ্ৰেছ হ'লোঁ চাহ খাই অকণমান শুলোঁ বহুত ভাগৰ লাগিলে এতিয়া ডিনাৰ কৰি আহিছোঁ আৰু আজি মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিব লাগিব কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়াহ'লে বাই বাই গুড নাইট টেক কেয়াৰ